দেৰগাঁৱত উত্তাল প্ৰতিবাদ হয়। দেৰগাঁৱত লকডাউনৰ মাজতেই এক উত্তাল প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদ এইবাৰ আবকাৰী বিভাগৰ বিৰুদ্ধে। আৰু এইদৰে ৰাজপথলৈ ওলাই আহিছে শ শ লোক। টকা লোৱা বন্ধ কৰক, চাহ এপং বন্ধ কৰা, বন্ধ কৰক, বাচন বৰ্তন ভঙা বন্ধ কৰক, লুটকাৰী বিভাগ গো বেক, আবকাৰী বিভাগ গো বেক। আৰু মিচিং জনগোষ্ঠীৰ ৰোষত পৰিছে আবকাৰী বিভাগ। হয়, লকডাউনৰ মাজতে দেৰগাঁৱত উত্তেজনা আৰু দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলত ৰাইজৰ উত্তাল প্ৰতিবাদ। এই প্ৰতিবাদ দেৰগাঁৱৰ আবকাৰী বিভাগৰ বিৰুদ্ধে। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত কেইবাখনো গাঁৱত মদৰ ঘাটি উচ্ছেদ কৰিছিল দেৰগাঁৱৰ আবকাৰী বিভাগে। পিছে সেইখিনিলৈকে সকলো ঠিকেই আছিল। এইবাৰ মিচিং জনগোষ্ঠীৰ লোকসকলে যি পৰম্পৰাগত ছাই মদ বা আপং নিৰ্মাণ কৰাৰ সেইসমূহ সামগ্ৰী আবকাৰী বিভাগে নষ্ট কৰাৰ লগতে ঘৰৰ ভিতৰত বাচন বৰ্তন চকী ভাঙি ছিঙি পেলায়। আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। আনকি মিচিং লোকসকলে ব্যৱসায়ীৰ বাবে ছিঙি থোৱা তিতা কেৰেলা বিলাহী আবকাৰী বিভাগে লৈ যোৱাৰ গুৰুতৰ অভিযোগ উঠিছে আবকাৰী বিভাগৰ বিৰুদ্ধে। আমি আপং বনাইছিলো, তাৰপৰা চাহত আহিছে অচা আমাৰ আপং বনোৱাটো আমাৰ এইটো পৰম্পৰাগত এইটো নিয়ম আমাৰ। আমি আপং বনালে আজি এটা আমাৰ মানুহ এটা মৰিলে আমাৰ আপঙে মৰোতে বাকিব লাগিব। আমাৰ এইটো নিয়মে, আমি কিনো পদ্যে আমি এইটো হেৰিব নোৱাৰো। তাৰপৰা বা আপংটো বনাইছে ঠিকে হৈছে, আপংটো ই পেলাইছে কেলে আমাৰ ভাত বনোৱা বটোৱা পেলাইছে গাড়ীৰ ওপৰতে তলে তই পেলাই। তাৰপৰা চাহতে গাড়ীৰ পৰাই আবকাৰী বিভাগে আমাৰ পৰা পইচা ল'লে 9,000 কে এনেকে। প্ৰত্যেক মানুহৰ পৰা কিমানকে লৈছে? 10,000 কে লৈছে। আপোনাকো নিছিলে? বিনা দোকান মই তুঙত বৈ আছিলো, মোকো বিনা দোকান লৈ। আপোনাৰ পৰা পইচা কিমান লৈছে? 10,000 ল'লে। 10,000 লৈছে। এনে বৈ আছিলো তুঙত। সৰ্বমুঠ মাইকী মানুহ কেইজন নিছিলে? ইয়াৰ পৰা 4জনী আৰু সাগৰীয়াৰ পৰা 4জন, 4জন নিছিলে। নবঙাৰ পৰা 2জন। এটা পইচা চবৰ পৰাই লৈছে নেকি? চবৰ পৰা ল'লে পইচা। না দৰদাম কৰিছে নেকি? দাম দৰ কৰি পেলাই 10,000 দিছো, 15,000 কৈ কৈছিলে এটা। আৰু এই প্ৰতিবাদতেই দেৰগাঁৱৰ আবকাৰী বিভাগৰ বিৰুদ্ধে ওলাই আহিছে এনেদৰে শ শ লোক আৰু বিভিন্ন ধৰণৰ শ্লোগানে এটা উত্তাল কৰি তুলিছে সমগ্ৰ পৰিৱেশ। আবকাৰী বিভাগে আমাৰ ইফালে গাঁৱলৈ আহিছে, তাৰপিছত গোটেই বাচন বৰ্তন ভাঙিছে। কিয় কাৰণে ভাঙিছিলে? কিয় কাৰণে ভাঙিছে? আমি আপং বনাই থৈছিলো, এইবিলাক গোটেই পেলাই দিছে বেলেগ বুলি। আমাৰ মিচিং মানুহৰ পৰম্পৰা এইটোৱে, গতিকে এইবিলাক বনাই থাকে আমাৰ চলে। এইটো নহ'লে আমাৰ মিচিং মানুহৰ পৰম্পৰা নচলে। এইবিলাক আমি বনাওঁ, আমি বেলেগ বস্তুটো নবনাওঁ, আমাৰ এই চলাৰ কাৰণে আমি বনাওঁ। এইটো সিহঁতে আহি পিনি ঘৰে পুতি উঠিছে, মানুহৰ কিবা লোৱা নাই, গোটেই ভাঙি দিছেহি। তাৰপিছত ইফালে বাকচ চাকচ চব চাইছে, ইফালে মানুহ চানুহ গোটেই লৈ গৈছে। লৈ গৈ পিনি তাত পইচা 9,000 10,000 মানে বেছিকে লৈ পিনি সিহঁতে এৰি দিছে। আৰু টানালিকো লৈ যোৱা নাই আমাক। পইচা লৈছে? পইচা লৈছে, এক চাইডত মানে ৰাখিছে। কিমান মান নিছিলে? 10,000 লৈছে, কিছুমান 9,000 লৈছে। মানুহ কিমান নিছিলে? মানুহ 11জনী। মাইক মান নিছিলে? মাইকী মানুহ 10 মানুহ 2জন। আৰু গাভৰু ছোৱালী এজনীও লৈ গৈছে। তাৰপিছত 16 বছৰ গাভৰু ছোৱালীজনী, তাইকো লৈ গৈছে। তাৰো পইচা লৈছে 10,000, আমাৰো 9,000 লৈছে, কিছুমানৰ 10,000 11,000 তাৰ ভিতৰতে গোটেইখিনি লৈ গৈছে। মানে মাইকী মানুহ 9গৰাকী নিছে? 9গৰাকী মাইকী মানুহ আৰু 2জন মতা মানুহ। পইচা কিমান লৈছে বুলি ক'লে? পইচা 9,000 10,000 কে লৈছে। আৰু মানে বয়সস্থ বুঢ়ী এগৰাকী, তাই মানে তাইক 2-3 পিটিলে। তাইৰ অৱস্থা বেয়া, তাই চিভিলত আছে। এইটো থানা নহয় ন, আবকাৰী নেকি? আবকাৰী বিভাগৰ মানে টানাত আমাক লৈ যোৱা নাই। থানালৈ নাই নিয়া? নাই নিয়া, আমাক কেণ্টিনতে থৈছে। ইফালে